তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো অন্য এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। তো চাওক, আজিৰ এই ভিডিঅ'ত মই কাৰোবাক পাৰ্চনেলি হেড কৰি বা পাৰ্চনেল দুশ্মনৰ কাৰণে বনোৱা নাই। তো বাছ ভিডিঅ'টো চাই নহ'লে অকল এনজয় কৰক, কাৰোবাক তেনেকৈ বেলেগকৈ বেয়া পাই নাথাকিব, কাৰণ সকলোৱে নিজৰ কাম কৰি আছে, আগুৱাই যাব বিচাৰিছে আৰু তেনেকৈ গৈছেও। কিন্তু আমিও নিজৰ কাম কৰি আছোঁ কাৰণে তেনেকৈ অকল এণ্টাৰটেইনমেণ্ট কৰিছোঁ আপোনালোকক। তো বলক নহ'লে ভিডিঅ'টো এনেকৈয়ে আগবাঢ়ো, আহক। তো ইতিমধ্যে আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পালেই চাগে আজিৰ ভিডিঅ'টো কাৰ ওপৰত হ'ব। আজিৰ এই ভিডিঅ'ত অসমৰ মহান মহান ব্যক্তিৰ কৰা কাণ্ড লৈ আনিছোঁ, যিটো নেকি আপোনালোকেও চালে ক'বলৈ মন যাব। निकल लौड़े पहली फुर्सत में निकल। তো নহ'লে সিহঁতৰ কৰা কাণ্ডবোৰ অলপ চাই লওঁ। ঐ পোৱালি, ভিডিঅ' প্লে কৰি দিয়া আকৌ। ঐ ইয়াৰ, এইচব মই দেখিছোঁ কি জেএছবিৰ আজিকালি হিৰ'ইনৰ অভাৱ হৈছে নেকি? জেএছবিদাৰ এনেকুৱাৰ লগত ভিডিঅ' বনাই আছে যে আমেজিং ব্ৰ'। তাক মই বেয়াকৈ নকওঁ, কাৰণ ইয়াত সি বেয়াকৈ কৰা নাই। আৰু এই আনজনক সেইটো মুজৰাহে হৈ গ'ল। কি মানে অসমত হিৰ'ইনৰ মানে ইনষ্টা লাভাৰৰ অভাৱ হৈছে নেকি? দিনৰ দিন ইনষ্টা চালিও শেষ কৰিব নোৱাৰি তেনেকুৱা ছোৱালী আছে, কিন্তু তই ইয়াত ক'ৰ পৰা টপকিল বে? তত বেয়া লাগে ইয়াৰ। बहुत तेज हो रहा है। তো নহ'লে অলপ সিহঁতক আৰাম কৰিব দি পেলাই নেক্সট আলহীক আহৰণ গ্ৰহণ কৰোঁ, আহক। হেল্ল' গাইছ, আজি মোৰ লগত আছামিজ এনচিষ্টান আছে। কিবা এটা কৈ দিয়া ভাই। আজিকালি ইউটিউবত ব্লগাৰ কিছুমান আছে বে, অনাবহিনা ভাত খোৱা ভিডিঅ' থকা ভিডিঅ' বনাই থাকে বে। কাম নাই যদি আমাৰ ঘৰত লেট্ৰিন চাফা কৰিব বে, কিনি ক'লো বে। মাই গড। ভাই তোক মই প্ৰথমতে তিনিটা কাৰণেই ক'ম যিটো নেকি তোৰ এই টেলেণ্ট দেখুৱাত। তো এক নম্বৰ কাৰণটো হ'ল কি, তই যিটো সময়ত স্কুললৈ গৈ চাইকেল ষ্টেণ্ড কৰি ক্লাছ লোৱাৰ সময়ত তই নিজকে MC ষ্টেণ্ড ভাবি আছ ইয়াৰ। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को। আৰু 2 নম্বৰ কাৰণটো হৈছে কি, তই ব্লগাৰক ইমানখিনি ট্ৰল কৰিবই মন গৈছে, তেনেহ'লে জেএছবিৰ লগত এইবোৰ ভিডিঅ' নবনাকে তই ভালদৰে ইউটিউবটোৱে প্ৰনাউন্সিয়েশ্যন ভালদৰে কৰি লোৱা, এনে ইউ কৈ নথকাকে ইয়াৰ। গজব বেজতি হে। আৰু কি আপুনি শুনিলেনে জেএছবিৰ অ' মাই গড বোলে, যেনেকৈ প্ৰশংসা কৰিছে KBCত, মানে কোন বানেগা ক্ৰৰপতিত শুদ্ধ উত্তৰ দিলে বা। তো নহ'লে আমাৰ নেক্সট আলহীক আহৰণ গ্ৰহণ কৰা। ঐ পোৱালি, ঐ তই এইবোৰ কি আনিলি? জংঘলৰ পৰা উঠাই আনিলি নেকি বে? নহয় নহয় দাদা, আজিকালি সি অসমত বুম ফেমাছ চেলিব্ৰিটি হৈ গৈছে, আপুনি নাজানে নেকি? চাই লওক, ইয়াৰ ভিডিঅ' বহুত আছে ন। আচ্ছা, নহ'লে দেখুৱাচোন কি কি ভিডিঅ' বনাই বাৰু সি। আবে মোক মানুহে কিয় জ্বলে, কাৰণ মই নিজে জৈ। আৰে পোৱালি, সি নিজকে জুই কৈছেচোন, চুলিটো চাই পেলাই জংঘলহে লাগিছে। অ' জংঘলত জুই লাগিলেতো বন জুই হয় ন, কথাটো ঠিকেই কৈছে বাৰু সি। হ'ব দিয়া, নহ'লে এই তোৰ চেলিব্ৰিটি দাদাৰ আৰু ভিডিঅ' লগাচোন, চাই ল'ম। আবে ব্ৰ, ইমান এটিটিউডত কথা নকবি বে। কথা পাতিব মন থাকিলে কথা পাতিবি, নাপাতিলে নিকাল লাউৰে। আৰে পোৱালি, তোৰ চেলিব্ৰিটি দাদাই নিজে 99% এটিটিউডত কথা কয় আৰু সি বেলেগক নকবলৈ কৈছে যে, বেলেগ মাল দেখোন বে। আৰে শুনা, এতিয়া তুমি বেলেগক হোৱাবা বা হাঁহিব মুকা দিয়া, কিন্তু এটাই কথা শুনা, যাতে সেই মানুহজন তোমাৰ ওপৰত নাহে। নহয়, সকলো ঠিকে আছিলে, কিন্তু এই শেষত কি কৰিছে বাৰু, এইটো মই বুজি নাপালোঁ মানে। ঐ বন্ধ কৰা, ৰাইজে আমনি পাইছেগে সিহঁতৰ মুজৰা দেখি। সিহঁতক এতিয়া দিবই লাগিব, কেনে নোকোৱাকৈ থাকিম বাৰু। এইবোৰ আপোনালোকে কৰিছে কি, মানে কি আমিও ছোৱালী নোহোৱাকৈ ছিংগল থাকিব পাৰোঁ? সেইটো ছিংগল থকাটো বেলেগ, কিন্তু এনেকুৱা মুজৰা দেখি থাকিলে আমাক মুজৰা সকলো ল'ৰাকে অপমান কৰিব বে ছোৱালীসকলে। অলপ এটিটিউডত থাক, নহ'লে সেই দাদাই কৈছিলে ন এটিটিউড, এই পোৱালিৰ চেলিব্ৰিটি দাদা এটিটিউডত থাকিব লাগে। আৰু তহঁতি এনে মুজৰা কৰি মানে চব ল'ৰাৰ সন্মান খেদি দিছ বে। তোক ৰ'ষ্ট নকৰিলে কি কৰিম বাৰু, তই ক। তো নহ'লে পোৱালি, ভিডিঅ'টো দীঘল হৈ গৈছে। এই যে তই অথনি হোৱাটছএপৰ পৰা চুৰ কৰিছিলি ভিডিঅ'টো, ৰাইজক প্লে' কৰি দিয়া, অলপ হাঁহিব চাগে। শেষ তাৰ পৰাই সমাপ্ত কৰি দিওঁ নেকি, ভিডিঅ'টো বহুত দীঘল হৈ গৈছেগে।
এ পোৱালি এতিয়া দেখিলা তই যে মোক কৈ থাক বিয়া পাত বুলি এতিয়া তই লাঠিটো খা খা চালা বিলাকক অলপমান মুখখন ধুই আহি গ'লেও ভালেই লাগে ছোৱালীবিলাকে বেছি কৰিব লাগে ল'ৰাবিলাকৰ কথা খুব বুজিছে দেই ভাল লাগিছে ধুনীয়া লাগে ন সঁচা ধুনীয়া লাগে বোৰ আমাতকে বেছি ধুনীয়া হয় আমিতো থ্ৰেডিং কৰি ধুনীয়া হয় সিহঁতে নেচাৰেলি ধুনীয়া একচুৱেলি বিলাক বেছি মেটাৰ কৰে হেয়াৰ কাট বিলাক আৰে পোৱালি মই সঁচাকৈ চাই আছোঁ নে এইবোৰ ইয়াৰ ইমান বুজা হ'ল নেকি আমাৰ কাৰণে এনেকুৱা চবেইতো হ'লে ভালে আছে আৰু এইটো ভিডিঅ' চোৱাৰ পাছত মই 3 দিনমান ভাতে নাখাওঁ চাগে আজি প্ৰথমবাৰ বুজিছে থেংক ইউ আৰু হেয়াৰ কাট মেইন বোলে পোৱালি মেচিন লৈ আন এতিয়া মই হেয়াৰ কাট কৰি ল'ম চালা ময়ো ধুনীয়া হ'ম চাগে তো বাছ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কিয়নো বহুত দীঘলীয়া হৈ গৈছে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাকো বেয়া হেট নকৰিব মানে বেয়া পাই নাথাকিব মানে সঁচাকৈ কৈ দিছোঁ এইটো অকল ধেমালিৰ কাৰণে ভিডিঅ'টো বনালোঁ তো কমেণ্ট কৰিব প্লিজ কেনেকুৱা আজিৰ ভিডিঅ'টো লাগিলে আৰু চেনেলটো প্লিজ আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিয়ক নেক্সট ভিডিঅ'ত সকলোকে ভাল পাই আছোঁ লগ পাই আছোঁ মানে বাই বাই एक तो लाइक और शेयर ठोक दीजिए महाकाल का दबा के लाइक और शेयर ठोक दीजिए